স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল নিৰঞ্জন কৃষ্ণিহা। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল অৰ্থাৎ তামুলী পথাৰ অগৰাতলী ৰেঞ্জৰ সমীপতে তামুলী পথাৰ অৱস্থিত। বৰ্তমান আমি একেবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাইডেদি গৈ আছোঁ। মোৰো গৈছে দাদা এজন, এয়া হৈছে দাদাজন। তো গৈ থাকক, ভিডিঅ'টো সেইখনকে চাই থাকক। কেনেকুৱা পাই জনাব কমেণ্ট বক্সত। বাৰিষাৰে বানত ও দাদা পৰিছেনে মনত তোৰ দাদা। আমি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একদম নিকটেদি গৈছোঁ। এয়া হৈছে কাৰেণ্ট দি থোৱা আছে। বৰ্তমান এতিয়া কাৰেণ্ট কাটি থোৱা আছে যিহেতু বানপানী হৈ আছে। যিহেতু কেনেকুৱা পাই কমেণ্ট বক্সত জনাবচোন আপোনালোকে। ধেমালিতে যাওঁ দূৰলৈ, ভয়ে ভয়ে আহোঁ ঘৰলৈ। বাৰিষাৰে বানত ও দাদা পৰিছেনে মনত তোৰ দাদা। বঠা মাৰিছিলো যে কলৰে নাৱত, মিঠা মিঠা কথাবোৰ আছেনে মনত, মন যায় উভতি গাঁৱলৈ। দাদা বৰ্তাই যাতে মাছ ধৰি আছে, আমাক মাছ ধৰিছে নে জাল চাই আছে, দেখাবলৈ চেষ্টা কৰিছোঁ। ইমানো ভালকৈ জলকেইটা ল'ব পৰা নাই যিহেতু নাৱত বহি আছোঁ। মোৰ নাৱত ইনো উঠিবলৈ ভয় লাগে, সেয়েহে যি পাৰোঁ লৈছোঁ আৰু। লুকাই লুকাই আয়ে কান্দে চুকত, কি কৰোঁ নকৰোঁ আমিও বিপাঙত। আজি দেখো কাজিৰঙা একদম পূৰা ছাইডতে সেই ৱাইৰবোৰ দেখিছে চাগে, কাৰেণ্টৰ ৱাইৰবোৰ। এইখনতে গড় এটা আছে বুলি কৈছিলে, আমি দেখিলোঁ বাৰু কেমেৰাত ইমান ভালকৈ নোলাব, এই আপোনালোকক দেখাব নোৱাৰিম। এইখনতে আছে। এজন দাদা খুৰাক পালোঁ, খুৰা যদিও মাছ চাই আছে জালত, দেখাবলৈ চেষ্টা কৰিম। সেইখন চাওক, মাছ বাৰু লগা নাই এতিয়ালৈকে। তেতিয়াহ'লে মই চলাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণ ডাঙৰ মাছ এটা আছে, আমি দেখাবলৈ চেষ্টা কৰিম। এই দাদাজনে ডাঙৰ মাছ এটা পাইছিলে, ৰ'ব দেখাম আপোনালোকক। সেইটো চাওক, বৰালি মাছ হ'বলা নহয়, বৰালি মাছেই হয়। তো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি অকণমান ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।